মতে সকলোকে স্বাগত। নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। তো স্বাগতম জনালোঁ মোৰ ইউটিউব চেনেলটোলৈ পৰাগমণি ব্লগছ। মানে ইমান দিনে ভিডিঅ' দিব পৰা নাছিলোঁ কাৰণ আমাৰ ইয়াত বহুত বৰষুণ পৰি আছে। তো আজিহে মানে বেলিটো ওলাল, সেইটো কাৰণে ভিডিঅ'টো আজি ষ্টাৰ্ট কৰি দিলোঁ। তো পোনপ্ৰথমতে সকলোকে স্বাগতম। তো পোনপ্ৰথমতে সকলোকে দুৰ্গা পূজা শুভেচ্ছা জনালোঁ। তো ব'লক আজি দুৰ্গা পূজা অলপ ঘূৰোঁ। লগত আহিছে ধৰ্মেন্দ্ৰ দা। চ' আমি দুয়োটাই আজি মৰিগাঁৱত পূজা চাবলৈ যাম, তাকো হয়তো দেখাম। আৰু ভোৰবন্ধাটো আমাৰ বহুত ডাঙৰকৈ পূজা পাতিছে। চ' ব'লক আমি আজি পূজা অলপ চাওঁ। তো বন্ধুসকল, এটা আমাৰ ৰাস মন্দিৰ, ৰাস যে পাতে, চ' ৰাস মন্দিৰ তো মানে ইয়াত গাইজ বহুত ধুনীয়াকৈ ৰাস পতা হয়। তো আমি ৰাসৰ দিনাও আহিম ৰাস চাবলৈ, তো আপোনালোককো লৈ আহিম। ভোৰবন্ধাত চালোঁ পূজা, তাতে নাম চাম চলি আছিল। এতিয়া ৰাতি মানে আমি ধৰ্মেন্দ্ৰ দা আৰু মই এই টাইমটো তোমাৰ 7:30 হৈছে। 7:30 বজাত এতিয়া আহিছোঁ মৰিগাঁৱলৈ। তো মানে গাইজ আমি বাইকখন এইখিনিতে থলোঁ আৰু মানে এইখিনি পুলিচ বহি আছে, চ' এইফালে আহিব নিদিয়ে। তো বাইকখন এইখিনিতে থলোঁ। তো ফ্ৰেণ্ডছ, মানে এইখিনিতে আৰু এটা মণ্ডপ আছে। মানে মৰিগাঁৱত বহুতকেইটা মণ্ডপ হৈছে, তো গোটেইকেইটা চাব নোৱাৰিম। সেইটো কাৰণে ওচৰতে থকা 2-3টামান চাম, তো আৰু পিছত ঘৰলৈ গুচি যাম। তো এইটো এটা মণ্ডপ। তো গাইজ মানুহ দেখা পাইছে কিমান মানুহ, গোটেই মানুহ ভৰি আছে। আমাৰ অস্থায়ী কাৰ্যালয় আহি প্ৰতিটো সংগ্ৰহ কৰিবৰ কাৰণে আমি কমিটি তৰফৰ পৰা অনুৰোধ জনাইছোঁ। মণ্ডপ ইণ্ডিয়া গেট নিচিনাকৈ বনাইছে, তো ভাল লাগে দেখি। ইণ্ডিয়া গেটৰ নিচিনাকৈ বনাইছে। মহিলা সম্পাদিকা ভাল লাগিব পাৰে অলপ। আপোনাক ইয়াত বিচৰা হৈছে বাৰুৱাই দুৰ্গা মহোৎসৱ সমিতি মহিলা সম্পাদিকা ৰিয়া পালক ইয়াত বিচৰা হৈছে। 6টা বজাত বক্তব্য ৰাইজ অলপ আগতে পূজা মণ্ডপত
গাইজ বহুত টাইম ঘূৰাৰ পিছত আমাৰ মানে বাইকখনলৈ মনত হৈ গ'ল, কাৰণ বাইকখন বহুত দূৰ আছিল। তো বাইকখনৰ ওচৰত গৈ আছোঁ, কিন্তু মানুহ এতিয়াও বহুত আহি আছে, মানুহ আহিব কম হোৱা নাই। তো বাইকখনৰ ওচৰত যাওঁ, তো সেইটো পাৰে আৰু মণ্ডপ আছে, তো সেইটো পাৰে যাম। তো ফ্ৰেণ্ডছ বাইকখনৰ ওচৰত পাই গ'লোহি। তো ফ্ৰেণ্ডছ মানে বাইকখন ঘূৰাই পকাই আনি ডিষ্টাৰ্ব কৰি থৈ দিলোঁ, সেইটো কাৰণে ওচৰতে আছে, সেইকাৰণে এতিয়া কোনো ইমান ডিষ্টাৰ্ব নাই। তো মণ্ডপ আছে এইখিনিত এটা, আৰু সেই আগত এটা আছে। তো দুটা মণ্ডপ চাম আৰু বেছি দেৰি নকৰোঁ আমি, কাৰণ ৰাতিও হয় 8টা বাজিল আৰু ঘৰত যাব হৈছে। তো মহাসপ্তমী ইতিমধ্যে আমাৰ মহাসপ্তমী উপলক্ষে যিসমূহ কাৰ্যসূচী আছিল আহি আছিলোঁ, তাৰপিছত বুৰুন্দা সোমালোঁ, তাতে দেখিলোঁ যে ডান্স হৈ আছে। ডান্স চাই যাওঁ বুলি অলপ ৰখিলোঁ, ডান্স মেইন তো ফ্ৰেণ্ডছ হেপী দুৰ্গা পূজা চাই হৈ গ'ল আৰু আহি পালোঁ ঘৰ। তো যদিহে ভিডিঅ'টো চাই ভাল লাগিল, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো হেপী দুৰ্গা পূজাৰ সৈতে আজিলৈ ভিডিঅ'টো ইমানেই আছিল। চ' বাই।